নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই আসাম জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অসমৰ 15টা তথ্য, এনেকুৱা তথ্য যিবিলাক জানিব লাগে আৰু পৰীক্ষাটো আহি থাকে। তেনেহ'লে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসম সাহিত্য সভা প্ৰথমে ক'ত অনুষ্ঠিত কৰিছিলে? উত্তৰ শিৱসাগৰত। 2. প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি দিছিল? উত্তৰ 1935 চনত জয়মতী মুক্তি দিছিল। 3. অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে? উত্তৰ গোলাঘাট জিলাত গৰম পানীৰ উহ আছে। 4. অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং জিলা। 5. অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? উত্তৰ শিলঘাটত মৰাপাটৰ কাৰখানা আছে। 6. আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। 7. অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1847 চনত। 8. অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰ কলোনেল ক্ৰিটিং। 9. ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি নামেৰে জনা যায়? উত্তৰ বাইখু। 10. হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰ চিত্ৰভাগৱত। 11. অসম চাহ নিগম অৰ্থাৎ আসাম টি কৰ্পৰেশ্যন কেতিয়া গঠন কৰা হয়? উত্তৰ 1973 চনত। 12. পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ 1990 চনত। 13. অসমৰ সাহিত্য সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি? উত্তৰ অসম উপত্যকা সাহিত্য বঁটা। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ বড়ো জনগোষ্ঠীয়ে। শেষৰটো প্ৰশ্ন 15 নম্বৰ। গ্ৰামেটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ নাথান ব্ৰাউনে।